टके लय उत्तर पूर्वांचल 10 सिक्स शेड्यूल आसे नोंथांमोनसिम आंनि बे चेनेलाव खुलुमनाय थालायबाय नै दाना जोंहा प्रमोद सार माने पि बर' सारा मा बुंदों मोजां खौरां आरोना नोंथांमोना बे खोथाखौ माने खोनासंलांबानो जाबाय जोबजासिम मोजाङै मोजां बे भिडिअनि गेजेरजों नुलांगोन आरो प्रमोद सारा माने जेनेबा मा खोथा होदों सोरबा जियालनिफ्राय गनाय गयै थिग बेफोर खोथाखौ माने बे भिडिअनि गेजेरजों नोंसोरो नुलांगोन आरोना नायलांबानो जाबाय बिदिब्ला भिडिअखौ जोबजासिम नाय टके लय उत्तर पूर्वांचल 10 सिक्स शेड्यूल आसे एक सिक्स शेड्यूलर विभिन्न समस्याखिनि समाधान करार कारणे 125 एमेन्डमेन्ट अति दरकार आसे तो हे कारणे आमी गृह सचिव डांगरियार लगत कथा पातिसु जे यात जदि आरु किबा करिब लगा आसे बा आमार পৰা किबा जानिब लगा आसे बा किबा एटा हकजा आसे इटु साबो लागे आरु एबार पार्लियामेन्टत हिटु आनिब लागे गतिके गृहमंत्री डांगरियाक आमी जोआ बছৰ এই কথাটো আলোচনা কৰি আছিলো এই বছৰ আলোচনা কৰিছো যেতিয়া লগ পাইছো আৰু গৃহ সচিব ডাঙৰীয়া আৰু বিভিন্ন বিষয়া সকলক আমি কৈছো যে বেলেগে আমাৰ সিক্স শিডিউল কাউন্সিলৰ নেতা সকল আহি লগ কৰিছে কথা পাতিছে আৰু বডলেণ্ডৰ পৰা আজি আমাৰ ৰাজ্যসভাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু মই আমি গৃহ সচিবক লগ কৰি এই কথাটো জনাইছো আৰু তেখেতে পজিটিভ তেখেত সকলৰ কামখিনি সম্পূৰ্ণ আগবাঢ়ি থকা বুলি কৈছে গতিকে পাৰ্লিয়ামেন্টত আহাটো আমি বিচাৰিছো সেকেন্ড কথা হল আমাৰ এনআইএত যিখিনি কেছ আছিল এনডিবি সকলৰ এক্স এনডিবি সকলৰ এই এনআই কেছটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত এটো কেছটো অসমলৈ ৰিটাৰ্ণ গল আৰু হিটো বেলৰ কাৰণে বিভিন্ন প্ৰসেস বিলাক ইতিমধ্যে চলি আছে এই কেছ বিলাক কেনেকে নিষ্পত্তি কৰিব পাৰে এটা কেছ ৰৈ আছে আমাৰ সিবিআইত 6 জন ৰঞ্জন দৈমাৰী ডাঙৰীয়াকে লৈ আৰু 5 জন তেখেত সকলৰ নেতা সকলৰ কেছ সিবিআইত চলি আছে ইয়াৰ ট্ৰায়ালটো নৱেম্বৰত আছে বুলি সকলো আমি গম পাও কিন্তু এটোয়ে আমাৰ লাষ্ট কেছ হ'ব এই কেছটো কেনেকৈ ৰিজলভ কৰিব পৰা যায় এই কথাটো লৈ প্লে আজি আমি গৃহ সচিব ডাঙৰীয়াৰ লগত কথা পাতিছো আৰু তেখেতে বিভিন্ন এংগেলত বিভিন্ন প্ৰক্ৰিয়া বিভিন্ন প্ৰসেস বিলাক তেখেতে আৰম্ভ কৰিম বুলি আমাক কথা দিছে এই কাৰণে আমি বিচাৰিছো যে লাষ্ট এন্ড ফাইনাল যেটো নেকি আমাৰ 6 জন মানুহৰ ৰৈ গৈছে এই 6 জন মানুহৰ প্ৰবলেমটো শেষ কৰাৰ কাৰণে আজি গৃহ সচিব ডাঙৰীয়াক অনুৰোধ কৰিছো আৰু সেই হিচাপে আমি আশা কৰিছো যেনেকৈ এনআই কেছটো এটা সময়ত বহুত ক্ৰিটিক্যাল দেখিছিলে কিন্তু এতিয়া লাহে এটো সলভ কৰিব পাৰাৰ ফলে আহিলে গতিকে সিবিআই কেছটো শান্তি আহাৰ পিছত বডলেণ্ড অঞ্চলত স্থায়ীভাৱে শান্তি আহাৰ পিছত এই কেছটো ৰিজলভ কৰিব পাৰিব তেনেকৈ আমি আশা ৰাখিছো